তাকি কৰি বই লাগে ভাতকাও শান্তি নাই শুবলৈও শান্তি নাই এতিয়া বয়স মতাকেইটা মাৰি পেলালে এতিয়া ঘৰত থাকিবলৈ এতিয়া বই লাগে হস্পিটেলত আছে মতাটো ওপৰত আগত মাৰিছিলে এতিয়া আকৌ আমাৰ দেউতাক মাৰিছে দেউতাৰ নাম ভূমিকা পাইট ৰাজেশ পাইট এতিয়া হস্পিটেলত আছে ডিব্ৰুগড় হস্পিটেলত আছে ডিব্ৰুগড় হস্পিটেলত আছে এতিয়া বয়স আমি গৰম নুশুৱে আকৌ মাজিয়ালি মুনমুনি চাপৰিত আকৌ আমাৰ গোৱালক একদম গোৱালি কেদি একদম মাৰি আছে বুলি কৈছে এতিয়া পিছালিয়ে পুলিচে এতিয়ালৈকে ক'ত ধৰিছে আহি কালি ৰাতিৰে ঘূৰি আহিছে এজনকো ধৰা নাই এইকাৰণে আজি 12 ঘণ্টা বা 12 ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক ধৰিবই লাগিব আৰু উচিত শাস্তি দিবই লাগিব তাৰ পৰা ভাঙিলে চাগে গোৱাল মানুহকেইটা ঘৰৰ ভিতৰত সোমালে সেইকাৰণে তাই মাৰিছে চাগে কি ওলা এতিয়া আমি ৰাতি তাকি কৰি বই লাগে ভাতকাও শান্তি নাই শুবলৈও শান্তি নাই এতিয়া বয়স মতাকেইটা মাৰি পেলালে এতিয়া পাইপ কুটি একটা আছিলে তাক জ্বলাব হৈছে ঘেৰাও আছে বুলি কৈছে এতিয়া আমি মোবাইলত শুনি পাইছোঁ এতিয়া কি ব্যৱস্থা কৰিব জানো আপোনালোকে জানে আৰু আমাৰ কুটি চুটি চব কালি মাৰি চিট ঠগাই গ'ল টকা পইচা 50-60 হাজাৰ মান আছিলে চব খোলাই চুৰ কৰি লৈ গ'ল ককায়েক মাৰি কিনে অৱস্থা নাই এতিয়া ককায়েক মেডিকেলত আছে এতিয়া তাৰপিছত পইচাটো লৈ গ'ল বৰ্তন চৰ্তন একেবাৰে চব আদায় আমাৰ কুটিটো আজি প্ৰশাসনে চাই কিনে আহিছে পুলিচ প্ৰশাসনে সেইটোৱে মোৰ কথা